বহুত আছে অসমত ৰেচনেলাইজেশ্যনটো আমি কৰিব পৰা নাই এই এপইণ্টমেণ্ট দিয়াটো এতিয়া কৈছে 2012 চনৰ পৰা টেটত পাছ কৰি আছে আচলতে আমাৰ বিধায়কসকলৰ ওচৰত কোনোবা আহিলে আমি বুজাব লাগে ল'ৰা ছোৱালীবিলাক টেট পাছ কৰা মানে চাকৰি হ'বই নোৱাৰে These are just the eligibility criteria. আৰু আমি প্ৰত্যেকটো এডভাৰটাইজত লিখো যে টেট মানে চাকৰি নহয় আমাৰ উদ্দেশ্য হ'ল যাতে ল'ৰাজনে বন্দী হৈ নাথাকে পালেতো ভাল নাপালে যাতে আন ইণ্টাৰভিউ বিলাক দি থাকে শিক্ষক আচলতে আমাৰ বহুত আছে অসমত ৰেচনেলাইজেশ্যনটো আমি কৰিব পৰা নাই এই এপইণ্টমেণ্ট দিয়াটো এতিয়া কৈছে 2012 চনৰ পৰা টেটত পাছ কৰি আছে আচলতে আমাৰ বিধায়কসকলৰ ওচৰত কোনোবা আহিলে আমি বুজাব লাগে ল'ৰা ছোৱালীবিলাক টেট পাছ কৰা মানে চাকৰি হ'বই নোৱাৰে These are just the eligibility criteria. আৰু আমি প্ৰত্যেকটো এডভাৰটাইজত লিখো যে টেট মানে চাকৰি নহয় আমাৰ উদ্দেশ্য হ'ল যাতে ল'ৰাজনে বন্দী হৈ নাথাকে পালেতো ভাল নাপালে যাতে আন ইণ্টাৰভিউ বিলাক দি থাকে শিক্ষক আচলতে আমাৰ বহুত আছে অসমত ৰেচনেলাইজেশ্যনটো আমি কৰিব পৰা নাই এই এপইণ্টমেণ্ট দিয়াটো এতিয়া কৈছে 2012